হাই ষ্টুডেণ্টছ, আজি আমি এখন চেপ্টাৰ লৈছোঁ যাৰ নাম হৈছে মনোযোগ আৰু আগ্ৰহ এডুকেশ্যনৰ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে যে মনোযোগ বুলিলে কি বুজা? আমি ইয়াত পাইছোঁ বা দিয়া আছে যে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি তাৰ ওপৰত মনৰ সচেতনতা আৰোপিত কৰা কাৰ্যকে মনোযোগ বুলি কোৱা হয়। আৰু এবাৰ শুনিবা, পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি তাৰ ওপৰত মনৰ সচেতনতাক আৰোপিত কৰা কাৰ্যকে মনোযোগ বুলি কোৱা হয়। ইয়াত যে কি কৈছে যে আমি যেতিয়া খোজকাঢ়োঁ বা আমি যেতিয়া ঘৰত থাকোঁ নাইবা বাহিৰলৈ ওলাই যাওঁ বা আমাৰ পৰিৱেশৰ বিভিন্ন টাইমত, এই সময়ছোৱাত আমি কি কৰোঁ, এট এ টাইম যে বিভিন্ন বস্তুৰ ওপৰত মন দিব নোৱাৰোঁ। আমি বিভিন্ন উদ্দীপকৰ ওপৰত আমি মনটোক আৰোপিত কৰিব নোৱাৰোঁ। নিজৰ মন যিটো মানসিক ক্ৰিয়া, মানে মনৰ যিটো কাম, এইটো বিভিন্ন পৰিৱেশত আমি আৰোপিত কৰিব নোৱাৰোঁ। ছাপ'জ আমি যদি টিভি চাই থাকোঁ, সেই সময়ছোৱাত আমি পঢ়িব নোৱাৰি। সেই সময়ছোৱাত আমি কি কৰিব নোৱাৰি? পঢ়িব নোৱাৰি, কাৰণ এট এ টাইম দুটা কাম কৰিব নোৱাৰোঁ আমি। তো ইয়াত এইটোৱে কোৱা হৈছে কি, যেতিয়া আমি পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা, বিভিন্ন উদ্দীপক হ'ব পাৰে বা বিভিন্ন বস্তুৰ মাজৰ পৰা যিকোনো এটা নিৰ্ধাৰণ কৰি আমি তাৰ ওপৰত মনটোক আমাৰ কি কৰিব লাগিব? আৰোপ কৰিব লাগিব। আমাৰ মনৰ সচেতনতা, আমাৰ সচেতন মনটোক কি কৰিব লাগিব? আৰোপ কৰিব লাগিব। আৰু এইটো হ'ব কি? মনোযোগ। ক'বলৈ সেইটোৱে যে যিহেতু আমি এট এ টাইম বিভিন্ন বস্তুৰ ওপৰত আমি মন দিব নোৱাৰোঁ বা সম্ভৱ নহয়, কেতিয়াও নহয়, তো ইয়াত এইটোৱে কোৱা হৈছে কি যে পৰিৱেশৰ বিভিন্ন উদ্দীপক বা পৰিৱেশৰ বিভিন্ন বস্তু, এই সকলোৰ মাজৰ পৰা যিকোনো এটাক আমি কি কৰিব লাগিব? উদ্দীপকক, এটা বস্তুক বাছি ল'ব লাগিব। আৰু তাৰ ওপৰত আমি যিটো মনটো আৰোপিত কৰিম, নিজৰ সচেতন মন, অচেতন নহয়, সচেতন মনক আমি যিটো আৰোপ কৰিম, আমি তাত মনটো লগাই দিম, তাৰ কথা ভাবিম বা তাক চাই থাকিম, বুজিছে? যিটো কৰা হ'ব সেইটো হৈছে তোমাৰ কি? মনোযোগ। মনোযোগ এনে এটা আমি ক'ব পাৰিম, মনটোক যোগ কৰি দিয়া, এড কৰি দিয়া ক'ৰবাত। আমাৰ মনটোক মনোযোগ, মনটোক কি কৰি দিয়া? যোগ কৰি দিয়া তাতে। সেইটোৱে কোৱা হৈছে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ পৰা এটা উদ্দীপক নিৰ্ধাৰণ কৰি তাৰ ওপৰত মনৰ সচেতনতাক আৰোপিত কৰা কাৰ্যকে মনোযোগ বুলি কোৱা হয় বা মনোযোগ বোলা হয়। এইবাৰ নেক্সট হৈছে কি? মনোযোগৰ সংজ্ঞা। ইয়াতে আমি পাইছোঁ মনোযোগৰ সংজ্ঞা বা আমাৰ প্ৰশ্নটো হৈছে মনোযোগৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰথমটো হৈছে কি, তো এজন মনোবিদে কৈছে যে ৰাইবাৰ্ণ নামৰ মনোবিদ এজনে তেখেতৰ বিখ্যাত গ্ৰন্থ তেখেতক দিয়া হৈছে, তেখেতৰ হ'ব তেখেতৰ বিখ্যাত গ্ৰন্থ ইন্ট্ৰডাকশ্যন টু এডুকেশ্যনেল চাইক'লজি। তো ইয়াত মনোযোগ সম্বন্ধে কি কৈছে যে মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য য'ত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্ৰিয়াও নিহিত হৈ থাকে। তো ৰাইবাৰ্ণে তাৰ ফেমাছ গ্ৰন্থ যাৰ নাম হৈছে তোমাৰ ইন্ট্ৰডাকশ্যন টু এডুকেশ্যনেল চাইক'লজি, তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইটো যে ৰাইবাৰ্ণৰ বিখ্যাত গ্ৰন্থটোৰ নাম কি, তেতিয়া লিখিব লাগিব ইন্ট্ৰডাকশ্যন টু এডুকেশ্যনেল চাইক'লজি। এই গ্ৰন্থখনত তেওঁ কি কৈছে যে মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য য'ত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্ৰিয়াও নিহিত হৈ থাকে। যে আমাৰ মনোযোগৰ ক্ষেত্ৰত তোমাৰ কি, যেতিয়া আমাৰ অনুভূতি, আমাৰ ইচ্ছা এইবোৰ থাকিব লাগিব। মনোযোগ যদি হ'ব লাগে, তোমাৰ বোধশক্তি এইবোৰৰ থাকিব লাগিব। তাৰ লগতে তোমাৰ কি হ'ব লাগিব? অনুভূতি বা ইচ্ছাৰ উপৰিও আমাৰ কি? বোধশক্তিও, আমাৰ বুদ্ধি বা বোধশক্তি এইটো থাকিব লাগিব। নেক্সট, জেমছ ৰছৰ মতে তেওঁ কি কৈছে? মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়। জেমছ ৰছে কি কৈছে যে মনোযোগ হৈছে এটা প্ৰচেছ, এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়। এটা আমাৰ পাৰ্টিকুলাৰ যিটো আমাৰ চিন্তাৰ যিটো আমাৰ বিষয় এটা, এইটো আমি মনত স্পষ্ট কৰি তোলোঁ। আন এক বিখ্যাত
মনোবিদ গিলফৰ্ডে কি কৈছে তেওঁ কৈছে যে মনত সক্ৰিয়ভাৱে নিৰ্বাচনী কাৰ্য অহৰহ চলি থাকে ব্যক্তি এজনে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন কৰা কাৰ্যকে মনোযোগ বুলি কোৱা হয় তেওঁ এই কথাষাৰ কৈছে যে আমাৰ মনত আমি যেতিয়া পৰিৱেশত থাকোঁ সেই সময়ছোৱাত আমাৰ নিৰ্বাচন মানে আমি বিভিন্ন বস্তু চাই থাকোঁ আমি বা বিভিন্ন ফালে আমি গৈ থাকোঁ তেতিয়া আমাৰ বিভিন্ন বস্তু আমাৰ মনটো আমাৰ চলি থাকে আৰু সেই সময়ছোৱাত তোমাৰ কি হয় আমাৰ যেটো আমাৰ নিৰ্বাচনী কাৰ্য চলি থাকে আমি কোনফালে মন দিম বা নিদিওঁ বুজিছে তো তেতিয়া এই আমাৰ যেতিয়া নিৰ্বাচন কৰি যেতিয়া আমাৰ কি কৰে পৰ্যবেক্ষণ কৰে তেতিয়া তাক কি বুলি কোৱা হয় মনোযোগ বুলি কোৱা হয় এবাৰ নেক্সট আমি পঢ়িম মনোযোগৰ কিছু নেক্সট প্ৰশ্ন আমাৰ নেক্সট প্ৰশ্নটো মনোযোগৰ ভাগ কৰিব পাৰি শৰ্ত বা কাৰণ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি বা আমাৰ মনোযোগৰ তোমাৰ মনোযোগক মনোযোগৰ শৰ্ত বা কাৰণক আমি মেইনলি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু এটা হৈছে আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ আমাৰ যেতিয়া মনোযোগ সংঘটিত হয় তেতিয়া কিছু বাহ্যিক কাৰক লুকাই থাকে আৰু বাহ্যকাৰী কাৰকসমূহ হৈছে আমাৰ বস্তুনিষ্ঠ আৰু আভ্যন্তৰীণ কাৰ্য যেটো হৈছে আমাৰ ব্যক্তিনিষ্ঠ আমাৰ ব্যক্তিগত ফালৰ পৰা এইটো হয় আৰু বাহ্যিকটো বস্তুনিষ্ঠ ফালৰ পৰা হয় আমাৰ ইয়াত নেক্সট প্ৰশ্ন হৈছে মনোযোগৰ বৈশিষ্ট্যসমূহ কি কি ইয়াত আমি প্ৰথম যেটো উত্তৰ ইয়াত হৈছে মনোযোগ মনৰ শক্তি নহয় কমা ই এক মানসিক ক্ৰিয়াহে ইয়াত কি ক'ব বিচাৰিছোঁ আমি যে মনোযোগ কোনো মানুহৰ পাৰ্টিকুলাৰ পাৱাৰ নহয় মনৰ যে মোৰ মনোযোগ ক্ষমতা বেছি বা তেখেতৰ মনোযোগ ক্ষমতা কম বা তাৰ মনোযোগ ক্ষমতা বেৰে ভাল সাপোজ এটা ভাল ষ্টুডেণ্টৰ মনোযোগ ক্ষমতা বেছি নাইবা এটা দুৰ্বল ষ্টুডেণ্টৰ বা অলপ কমকৈ পঢ়া ষ্টুডেণ্টৰ মনোযোগ ক্ষমতা কম এইটো কেতিয়াও আমি ক'ব নোৱাৰোঁ কিয়নো মনোযোগ কোনো এটা ব্যক্তিৰ পাৱাৰ নহয় এইটো এটা মনৰ এটা কাম বা মানসিক আমাৰ ক্ৰিয়া বা মানসিক কাম এবাৰ দ্বিতীয় প্ৰশ্নটো হৈছে কি দ্বিতীয় উত্তৰটো হৈছে মনোযোগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰা হয় আমি যেতিয়া আমাৰ মনোযোগ যেতিয়া সংগঠিত হয় সেই সময়ছোৱাত কি হয় আমাৰ যেটো সচেতন মন অচেতন নহয় অচেতন আৰু সচেতনটো বুজি পাইছা যে কনসিয়াস মাইন্ড যেটো আমাৰ এই সচেতন মনক আমি কি কৰোঁ কোনো এটা পাৰ্টিকুলাৰ উদ্দীপক বা বিষয় বা বস্তুৰ ওপৰত আমি কি কৰোঁ এটো আৰোপিত কৰোঁ এটা আমি বহুত কিছু কৰিব নোৱাৰো আমি পাৰ্টিকুলাৰ কোনো এটা বিষয়ৰ ওপৰত আমি কৰোঁ 3 নম্বৰ দিছে নিৰ্বাচন ধৰ্মিতা মনোযোগৰ এক বিশেষ বৈশিষ্ট্য ইয়াত কি ক'ব বিচাৰিছে যেহেতু আমি মনোযোগ এট এ টাইম বিভিন্ন বস্তু বিষয় নাইবা উদ্দীপকৰ ওপৰত আমি দিব নোৱাৰো সেই ক্ষেত্ৰত তোমাৰ কি হয় আমাৰ নিৰ্বাচন কৰিবলগীয়া হয় সেইকাৰণে নিৰ্বাচন ধৰ্মিতা হৈছে মনোযোগৰ আন এক বিশেষ বৈশিষ্ট্য 4 নম্বৰ মনোযোগ গতিশীল আমাৰ মনোযোগ কি হৈছে গতিশীল তো আমি ইয়াত মানে মনোযোগক বেছি এটা সময়লৈকে কোনো এটা পাৰ্টিকুলাৰ উদ্দীপকৰ ওপৰত বা বিষয় বা বস্তুৰ ওপৰত আমি আৰোপিত কৰি ৰাখিব নোৱাৰো আমাৰ আন এটা আৰু বস্তুৰ ওপৰত বা আন এটা বিষয় বা উদ্দীপকৰ ওপৰত মনোযোগ অটোমেটিকলি গতি কৰে সাপোজ তোমালোকে চাবা তে কেতিয়াবা কি হয় আমি পঢ়াৰ সময়তো পঢ়ি থাকোতে বেলেগ ফালে মন যায় আমাৰ অটোমেটিকলি গুচি যায় যেটো আমি ধৰি ৰাখিব নোৱাৰি নাইবা আমি টিভি চোৱাৰ সময়ত বা সিনেমা চোৱাৰ সময়ত যদি চোৱা বা খেলাৰ সময়তো আমি আমাৰ মনটোক আমি পটককে ধৰি ৰাখিব নোৱাৰো কি বেলেগ ফালে গতি কৰে ইয়াৰ পৰা বুজা যায় যে মনোযোগ গতিশীল নেক্সট হৈছে কি মনোযোগৰ সহায়ত মানুহৰ কৌতুহল পূৰণ হয় কাৰণ ই বাহ্যিক অনুসন্ধান কাৰ্যত নিয়ন্ত্ৰণ কৰে সেই কাৰণে অনুসন্ধান ধৰ্মিতা মনোযোগৰ এক বৈশিষ্ট্য বুলি কোৱা হয় তো মনোযোগ কি কৰে যে ব্যক্তিক অনুসন্ধান কাৰ্যত সহায় কৰে এটা পাৰ্টিকুলাৰ ৰিসাৰ্চ কৰিবলৈ আমাক কি কৰে হেল্প কৰে সেইকাৰণে মনোযোগৰ সমস্যা বা আমি বিচাৰি থাকো কি বস্তুত মনোযোগ দিও বা কি কৰো নকৰো নেক্সট 6 নম্বৰ সীমাবদ্ধতা মনোযোগৰ আন এক বৈশিষ্ট্য
আমি সীমাবদ্ধতাৰ দ্বাৰা এইটো বুজিব পাৰোঁ যে সীমাবদ্ধতা কিবা এটা লিমিটেশ্যন আছে মনোযোগৰ আটাইতকৈ এটা ডাঙৰ কথা হ'ল কি যে লিমিটেশ্যন যে যে আমি অলৰেডি কৈছোঁ বা এতিয়াও কওঁ যে আমি যিহেতু এট এ টাইম বা পাৰ্টিকুলাৰ এটা সময়ত আমি বহুকেইটা বস্তুৰ ওপৰত আমি মনোযোগ বা আমাৰ সচেতন মনক আৰোপিত কৰিব নোৱাৰোঁ বা আমি মনোযোগ দিব নোৱাৰোঁ সেইটো এইকাৰণে ইয়াক কোৱা হয় সীমাবদ্ধতা মানে আমি সকলো বস্তু নোৱাৰোঁ পাৰ্টিকুলাৰ এটা বস্তুতে বা এটা বিষয়তে আমাৰ সীমাবদ্ধ হৈ থাকে নেক্সট প্ৰশ্ন হৈছে যে মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ কি কি ইয়াত অলপমান ভুল আছে যে বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ এইটো প্ৰশ্ন হৈছে মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ ইয়াৰ প্ৰথমটো হৈছে কি আকৃতি বা আকাৰ উদ্দীপকৰ আকৃতি মনোযোগৰ এক উল্লেখযোগ্য কাৰণ সৰু আকাৰৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৰ প্ৰতি আমাৰ মন সহজতে আকৰ্ষিত হয় তোমালোকে চাবা কোনোবা এখন ঠাইত যদি তোমালোকে যোৱা বা ফুৰিবলৈ যোৱা সেই সময়ছোৱাত দেখিবা প্ৰথম একে বস্তু যদি এটা সৰু আন এটা যদি ডাঙৰ থাকে তো সেই সময়ছোৱাত দেখা যায় কি আমাৰ ডাঙৰ বস্তুটোৰ প্ৰতি আমাৰ চকু যায় বা মনটো যায় অট'মেটিকলি যায় তো কিয়নো আমাৰ সৰু বস্তুতকৈ আমাৰ কি হয় ডাঙৰ বস্তুৰ প্ৰতি আমাৰ কি হয় মন সহজে আকৰ্ষিত হয় 2 নম্বৰ তীব্ৰতা ক্ষীণ আৰু উচ্চ এই স্তৰৰ ভিতৰত উচ্চ স্বৰৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষিত হয় শিক্ষকৰ সুমধুৰ মাতে ছাত্ৰ ছাত্ৰীক মনোযোগ আকৰ্ষিত কৰে আমাৰ যিসকল মানুহৰ মাত বা কথা ক্ষীণ লাহেকে কয় আৰু কিছুজন মানুহ যদি কথা আমাৰ জোৰেকে কয় তো দেখা যায় কি যিজন মানুহ উচ্চ স্বৰত কথা কৈ আছে নাইবা ডাঙৰকৈ কথা কৈ আছে তাৰ প্ৰতি আমাৰ মনোযোগ বেছি আকৰ্ষিত হয় আমি স্কুলৰ ক্ষেত্ৰতো দেখা পাওঁ যে যিজন টিচাৰৰ আমাৰ স্বৰ খুব ডাঙৰকৈ ক'ব পাৰে বা দীঘলকৈ বা জোৰকৈ ক'ব পাৰে সেই সময়ত তাৰ কথাৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয় নেক্সট নতুনত্ব ইয়াত কি হৈছে বিষয়বস্তুৰ নতুনত্বই আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰে এনে কাৰণত তোমাৰ কি দিছে এনে কাৰণত শিশুৰ বাবে নতুন পুতলা বা ছাত্ৰৰ বাবে নতুন কিতাপ সদায় আকৰ্ষণীয় হয় আমি ইয়াত কি পাইছোঁ যে বিষয়বস্তুৰ নতুনত্ব আমি যে কিবা নতুন বস্তুৰ প্ৰতি কি হয় আমাৰ মনোযোগ বেছি আকৰ্ষিত হোৱা দেখা যায় যে আমাৰ সাপোজ আমি বা কেতিয়াবা ক্লাছত সোমাই যাওঁ পটকে ক্লাছত সোমাই গ'লে দেখিব কোনোবা এজন ষ্টুডেণ্টে বা ছাত্ৰই বা ছাত্ৰীয়ে কিবা এটা নতুন বেগ লৈ আহিছে তো দেখিবা ইমানকেইটা বেগৰ মাজৰ পৰা সেই বেগটোৰ ফালে আমাৰ বেছি মন যায় বা আমি ক'ৰবাত ফুৰিবলৈ যদি যাওঁ দেখি কোনোবা এজন মানুহে নতুন ড্ৰেছ পৰি আহিছে সেই তাৰ প্ৰতি আমাৰ কি হ'ব মনোযোগ আকৰ্ষিত হয় কি হৈছে যে গতিশীলতা স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ মন আকৰ্ষণ কৰিব পৰা ক্ষমতা অধিক ইয়াৰ দ্বাৰা কি ক'ব বিচৰা হৈছে যে সাপোজ তুমি ৰাস্তাৰে খোজকাঢ়ি গৈ আছা সাপোজ কোনোবা এজন বাইক আৰোহী সাপোজ তেওঁ কি হৈছে গৈ আছে বা তুমি থিয় হৈ থকা বা গৈ থকা ৰাস্তাৰ কাষতে এখন তুমি ৰৈ থকা এখন বাইক দেখিলা আৰু পিছফালৰ পৰা এখন বাইক জোৰেকৈ গৈ আছে বা তেতিয়া কি দেখা যায় সেই বাইকটোৰ প্ৰতি তোমাৰ কি যিটো স্থিতি যিটো ৰৈ আছে বাইক সেই বাইকতকৈ তোমাৰ কি হয় যি বাইকটো গতি কৰি গ'লে সেই বাইকৰ প্ৰতি আমাৰ কি হয় মনোযোগ বেছিকৈ আকৰ্ষিত হোৱা দেখা যায় এবাৰ হৈছে কি আমাৰ উজ্জ্বলতা যে উজ্জ্বল বস্তুৰ প্ৰতি বিকতেই মন আকৰ্ষিত হোৱা দেখা যায় অৰ্থাৎ আমি ক'ৰবাত যদি ফুৰিবলৈ যাওঁ তো তাত দেখা যাব কি কিবা চিকচিকীয়া সোণ সাপোজ কোনোবা এজনে ৰূপৰ আঙুঠি পৰি আহিছে কোনোবা এজনে সোণৰ আঙুঠি পৰি আহিবা দেখিব পৰা যাব কি সোণৰ আঙুঠিৰ প্ৰতি আমাৰ চকু পটককৈ গুচি যায় কিয়নো যিটো উজ্জ্বল বস্তু সেই উজ্জ্বল বস্তুত বা সেই উদ্দীপকত তোমাৰ কি হয়
আমাৰ মন সহজতে আকৰ্ষিত কৰে বা তাত মনটো আমাৰ যায়েই তাত মনোযোগ যাবই ঠিক আছে তো উজ্জ্বলতা বা আমাৰ স্কুলতো কোনোবা এজন ষ্টুডেণ্টে কোনোবা এখন যদি তাৰ ড্ৰেছটো মানে পূৰা চিকচিকা পৰি আহে বা উজ্জ্বল ড্ৰেছ যদি পৰি আহে তো তেতিয়া তাৰ আমাৰ কি হ'ব তাৰ প্ৰতি আমাৰ মনোযোগ সহজতেই যাব নেক্সট হৈছে পৰিৱৰ্তন পৰিৱেশ পৰিৱৰ্তনেও মনোযোগ আকৰ্ষণ কৰে সাপোজ আমাৰ তোমালোকৰ স্কুলৰ কোনোবা এজন ষ্টুডেণ্টেই সাপোজ খুব শান্ত মনেৰে থাকে এনি টাইম শান্ত কিন্তু দেখা গ'ল কি তেওঁ ৰেগুলাৰ মাহে মাহে তেওঁ মানে পুৰা একদম সিনচিয়াৰ পুৰা একদম চুপচাপ থাকে কিন্তু কোনোবা এদিন তেওঁ পুৰা হুলস্থুল কৰিবলগীয়া হ'ল প্ৰতিজন ষ্টুডেণ্টে তাৰ ফালে চাই থাকিব বা কি হ'ল ইয়াৰ আজি কি হ'ল তাত মন যাবই আমাৰ কিয়নো পৰিৱৰ্তন আহি লাগিব এটা নাইবা কোনোবা এজন ষ্টুডেণ্ট খুব হুলস্থুলীয়া ষ্টুডেণ্ট স্কুলত খুব হুলস্থুল কৰি থাকে মাৰামাৰি মাৰপিট অমুক তমুক হেন তেন বহুত কিছু কৰি থাকে কিন্তু কোনোবা এদিন কি হ'ল তেওঁ দেখোন পুৰা শান্ত হৈ পৰিল তো প্ৰতিজনেও তাৰ ফালে চাই থাকিব আৰু ভাবিব আৰম্ভ কৰিব তো কি হ'ল আজি তাৰ ইমান হুলস্থুল কৰা ল'ৰা আজি তাৰ কি হ'ল তো এই পৰিৱৰ্তনৰ কাৰণেও মনোযোগ আকৰ্ষিত হোৱা দেখা যায় নেক্সট হৈছে গোপনীয়তা ইয়াত কি দিছে কোনো ৰহস্যবৃত্ত ঘটনাৰ প্ৰতি আমাৰ মনোযোগ সহজতে আকৰ্ষিত হয় বিষয়বস্তুৰ গোপনীয়তাই আমাৰ মনত অধিক কৌতূহল আৰু মনোযোগৰ সৃষ্টি কৰে সো তোমালোকে চাবা যে তুমি যেতিয়া ক্লাছত আছা যে কোনোবা এজন ষ্টুডেণ্টে তোমাৰ কাষৰ কোনোবা এজন ষ্টুডেণ্টে পাঁচজন ল'ৰা তোমালোকে বহি আছা এই পাঁচজনৰ ভিতৰত এজনৰ নাম এ বি চি ডি কোনোবা এজনৰ নাম এ কোনোবা এজনৰ বি চি ডি ই এই পাঁচজন আছে সাপোজ দেখা গ'ল এই পাঁচজনৰ এ হৈছে তুমি আৰু চি আৰু ডি এ কি কৰিছে ফুচফুচাই কিবা কাৰণত কথা কৈ আছে তো দেখিবা তোমাৰ মনটো অট'মেটিকলি সিফালে যাব কি কৈ আছে কি ফুচফুচাই কৈ আছে তো এনেকুৱা হয় নাইবা কোনোবা এটা ৰহস্যজনক ঘটনা যদি গোপনীয়তাভাৱে আছে সেই তাৰ প্ৰতি আমাৰ মনোযোগ সহজতে আকৰ্ষিত হয় কিবা ৰহস্যময় বস্তু আমাৰ জানিবলৈ আমাৰ তাত মনোযোগ আকৰ্ষিত হোৱা দেখা যায় নেক্সট হৈছে ৮ নম্বৰ বৈসাদৃশ্য এক প্ৰকাৰৰ নতুনত্ব বহুতো বস্তুৰ মাজেৰে বৈসাদৃশ্য থকা মাত্ৰ এটা বস্তুৱেই আমাক তাৰ প্ৰতি মনোযোগী কৰি তোলে সাপোজ দেখিবা যে বৈসাদৃশ্য যে আমি জেনেৰেলি কি কৰোঁ স্কুল বা কলেজত আমি কি কৰোঁ আমি এটা ইউনিফৰ্ম কৰি যাওঁ কিবা এটা কি ইউনিফৰ্ম কৰি যাওঁ যে সকলোৱে ইউনিফৰ্ম কৰি আছে যে কোনোবা এজন ষ্টুডেণ্টে কোনো কাৰণবশতঃ ভুলে হওক বা কিবা প্ৰব্লেমেটিকৰ কাৰণতে হওক তেওঁ সেইদিনা ইউনিফৰ্ম পৰি যোৱা নাই কিবা ৰং চঙে এটা ড্ৰেছ পৰি গৈছে সেই সময়ছোৱা চোৱা যাব কি বা আন কিবা এটা ড্ৰেছ পৰি আছে সেই সময়ছোৱা প্ৰতিজন ষ্টুডেণ্টৰে সেই ল'ৰাজন বা ছোৱালীজনীৰ প্ৰতি কি দেখা যাব মনোযোগ আকৰ্ষিত হোৱা দেখা যাব মনোযোগ কিয় যাব কিয়নো সাদৃশ্য নাই তাত কিবা বৈসাদৃশ্য মানে মিলৰ মাজত কিবা এটা অমিল লুকাই আছে নেক্সট দীৰ্ঘস্থায়িত্ব উদ্দীপকৰ স্থায়িত্বৰ ওপৰতো মনোযোগো বহু পৰিমাণে নিৰ্ভৰ কৰে যেটো আমাৰ কোনোবা এটা মন্দিৰ বা মছজিদ বহুদিনৰ পৰা বা গীৰ্জা বহুদিনৰ পৰা এটা ঠাইত আছে তাত দীৰ্ঘস্থায়িত্ব আছিল তাতে বহুত দিনৰ পৰা আছিল কোনো কাৰণবশতঃ সেই মন্দিৰ মছজিদ যদি সেই ঠাইত যদি নোহোৱা হৈ যায় তেতিয়া কি হ'ব তাততো মানুহৰ তোমাৰ কি হ'ব আৰু চকু যাব কি ইমান কিয় নোহোৱা হ'ল কিন্তু ইমান দিনৰ পৰা যে তাত আছিল এইটো এটা মনোযোগ আকৰ্ষিত কৰিব তাত নেক্সট হৈছে শৃংখলাবদ্ধতা আৰু পৰিপাটিকৈ সজাই ৰখা বস্তুৱে সহজেই মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয় ইয়াত মই কি ক'ব বিচাৰিছোঁ যে তুমি তোমাৰ কোনো এজন বন্ধুৰ ঘৰলৈ গ'লা নাইবা কোনো এজনী বান্ধৱীৰ ঘৰলৈ গ'লা তাত দেখিবা তাৰ পঢ়াৰ ৰুম বা তাৰ থকাৰ ৰুম বা ড্ৰয়িং ৰুম যিয়ে নহওক খুব পৰিপাটিকৈ ৰাখিছে তেওঁ পুৰা নিট এণ্ড ক্লিন প্ৰতিটো বস্তুৱে শৃংখলাবদ্ধতাভাৱে ৰাখিছে একদম তো তেতিয়াও দেখিবা তোমাৰ এই সমগ্ৰ ৰুমলৈ তোমাৰ চকু যাব বা তোমাৰ মন যাব তাত বা মনোযোগ আকৰ্ষণ হ'ব তো সেই শৃংখলাবদ্ধতাৰ কাৰণে পৰিপাটিকৈ ৰখাৰ কাৰণে কি হৈছে আমাৰ মন সহজে আকৰ্ষিত হৈছে এইকেইটা কাৰণ এইকেইটা হৈছে আমাৰ বাহ্যিক কাৰণ আমি পিছৰ চেপ্টাৰত আমি কি মনোযোগৰ বা পিছৰ ভিডিঅ'ত আমি মনোযোগৰ যিটো আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ এইবিলাক আমি
পঢ়াম তোমালোকক। এইকেইটা আছিল আমাৰ মনোযোগৰ বাহ্যিক মনোযোগৰ বাহ্যিক কাৰণ এইটো বা বস্তুনিষ্ঠ বস্তুৰ লগত জড়িত আমাৰ মনোযোগ। আৰু আভ্যন্তৰীণ হৈছে ব্যক্তিনিষ্ঠ মানুহৰ ব্যক্তিগত এইটো। থেংক ইউ।